নমস্কাৰ আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো এই ভিডিঅ'ৰ জৰিয়তে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজত আগবঢ়োৱা হৈছে। হয়, আপোনালোকে চাই এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ, কিয়নো অচি ভাৰ্গৱ বৰবৰাই প্ৰহাৰ কৰা জ্ঞানদীপ লৈ USTMৰ বিশেষ অফাৰ। USTMৰ তৰফৰ পৰা চাকৰি দিয়া হৈছে অচি ভাৰ্গৱ বৰবৰাই প্ৰহাৰ কৰা জ্ঞানদীপক। কটনৰ মেধাৱী ছাত্ৰ জ্ঞানদীপ হাজৰিকাক কৰ্ম সংস্থাপন দিলে USTMে। ৰাজপথত গুণ্ডামি দেখুৱাই জ্ঞানদীপক প্ৰহাৰ কৰিছিল অচি ভাৰ্গৱ বৰবৰাই। পঢ়াৰ খৰচ উলিয়াবলৈ ডেলিভাৰী বয়ৰ কাম কৰিছিল জ্ঞানদীপে। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। কটন বিশ্ববিদ্যালয়ৰ অৰ্থনীতিৰ স্নাতক পৰ্যায়ৰ ছাত্ৰ আছিল জ্ঞানদীপ। USTMৰ আচাৰ্য মেহবুব হকে গামোচা পিন্ধাই আদৰিলে জ্ঞানদীপক। নতুন চাকৰিয়ে জ্ঞানদীপ লৈ কঢ়িয়াই আনিছে আশাৰ ৰেঙনি। ইফালে USTMৰ চাকৰি দিলে অচি ভাৰ্গৱ বৰবৰাই প্ৰহাৰ কৰা জ্ঞানদীপ লৈ। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। যি কটনৰ মেধাৱী ছাত্ৰ আছিল, সেই ছাত্ৰজনলৈ কিন্তু USTMে ভাল খবৰ দিছে আৰু জ্ঞানদীপৰ পৰিয়াললৈ দিছে এক ভাল খবৰ, এক সুখবৰ। ইয়াৰ পৰৱৰ্তী অন্য এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে আৰক্ষীৰ ফোপোলা স্বৰূপ, কিয়নো জামিন মঞ্জুৰ তাৰ্কিক বিশালৰ। আৰক্ষীৰ তদন্তৰ ফোপোলা স্বৰূপ উদঙালে বিশালৰ জামিনে। আৰক্ষীয়ে কিয় চাৰ্জশ্বিট দাখিল কৰিব নোৱাৰিলে বিশাল তাৰ্কিকৰ গোচৰত? আৰক্ষীৰ নিৰ্বাচিত তৎপৰতা নেকি বিশাল চুমিৰ গোচৰত? হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। বিশাল ধনৰাশিৰ বাবে জামিনৰ পথ প্ৰশস্ত হ'ল নেকি বিশালৰ? কোনো অদৃশ্য শক্তিয়ে নিয়ন্ত্ৰণ কৰিছে নেকি তদন্তকাৰী আৰক্ষীক? হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। বিশালৰ জামিন লাভত আৰক্ষীক ইচ্ছাকৃত হেমাহি নেকি? হয়, আৰক্ষী এলেহুৱামি কৰিছে নেকি? নিৰ্ধাৰিত সময়ত চাৰ্জশ্বিট কিয় দাখিল কৰিব নোৱাৰিলে ৰাইজৰ তৰফৰ পৰা প্ৰশ্ন উত্থাপন কৰিছে। আৰক্ষীৰ তদন্তৰ ফোপোলা স্বৰূপ উদঙালে বিশালৰ জামিনে। আৰক্ষীয়ে কিয় চাৰ্জশ্বিট দাখিল কৰিব নোৱাৰিলে এই প্ৰশ্ন তুলিছে জনসাধাৰণে। ইয়াৰ পৰৱৰ্তী অন্য এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে আপুনি 9টা ষ্টেপ মনত ৰাখক। 9টা ষ্টেপ আপোনাৰ পূৰণ কৰিব লাগিব। আপোনাৰ একচনীয়া মাটি কিদৰে মেধিকৰণ কৰিব, ইয়াৰ সম্পূৰ্ণ প্ৰক্ৰিয়া এই ভিডিঅ'ৰ জৰিয়তে দেখুওৱা হৈছে। একচনীয়া মাটি মেধিকৰণক লৈ চৰকাৰৰ এক ডাঙৰ পদক্ষেপ। বসুন্ধৰা 3.0 অনা হৈছে একেবাৰে সহজ প্ৰক্ৰিয়া। সমান্তৰালভাৱে মাত্ৰ 9টা প্ৰক্ৰিয়াৰ জৰিয়তে সেৱা সেতু পৰ্টেলত আপোনাৰ একচনীয়া মাটি মেধিকৰণ কৰিব পাৰিব। প্ৰথমতে আপোনাৰ নথিপত্ৰসমূহ কৰিব লাগিব আবেদন। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। ৰেজিষ্টাৰ টেবত গৈ নাম, ঠিকনা, মোবাইল নম্বৰ, ৰাজ্য আদি পঞ্জীয়ন কৰিব লাগিব। আপোনাৰ কিন্তু ইমেইল থাকিব লাগিব। ইমেইলৰ জৰিয়তে কিন্তু এই কামসমূহ সম্পন্ন কৰা হ'ব। এইসমূহ দিয়াৰ পিছতেই পঞ্জীয়নৰ এটা পাছৱৰ্ড আহিব আপোনাৰ মোবাইললৈ। দ্বিতীয়তে লগ ইন কৰিব লাগিব সেই পাছৱৰ্ডেদি। ইয়াৰ পিছত অনলাইন টেবত ক্লিক কৰিব লাগিব আপুনি। সমান্তৰালভাৱে অনলাইন টেবত ক্লিক কৰাৰ পিছতে ওলাই আহিব এখন প্ৰপত্ৰ। এই প্ৰপত্ৰ অত্যন্ত সাৱধানেৰে পূৰণ কৰিব লাগিব। আপোনাৰ একচনীয়া অথবা তৌজি মাটিৰ যি নথিপত্ৰ আছে সেয়া আপুনি সংলগ্ন কৰিব লাগিব। এইখিনি হোৱাৰ পিছতে আপোনাৰ মোবাইলত আহিব এটা মেছেজ। ইয়াৰ পিছতে যাৱতীয় কাম শেষ হোৱাৰ পিছত আপুনি দিব লাগিব মাটিৰ প্ৰিমিয়াম। মাটিৰ পট্টা নোপোৱা পৰ্যন্ত আপুনি পৰীক্ষা কৰিব পাৰিব আবেদন ষ্টেটাছ। এই অতি সহজে প্ৰক্ৰিয়াৰে আপুনি লাভ কৰিব আপোনাৰ ভূমিৰ পট্টা। বসুন্ধৰা 3.0 আবেদন কৰিবলৈ অনুসূচিত জাতি, চাহ জনজাতি, আদিবাসী, গোৰ্খা জনগোষ্ঠীয়ে দিব নালাগে 3 প্ৰজন্ম ধৰি বাস কৰা প্ৰমাণপত্ৰ দিব নালাগে। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। এইসকলৰ কিন্তু 3 প্ৰজন্মৰ প্ৰমাণপত্ৰ দিব নালাগে। তো ভিউয়াৰ্স, ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্টছ কৰিবলৈ নপৰিব। ধন্যবাদ, থেংক ইউ, জয় অসম।